আপোনালোকে দেখা পাইছে 1 रुपीस মই ৰিডিম কৰি দিলোঁ এতিয়া সাম থিংস ইয়াত আপোনালোকক দেখা পাই আছে সাকসেস বুলি দেখাইলে সাকসেস বুলি হৈ যোৱাৰ লগে লগে মই পেটিএম ওয়ালেটত অন কৰি দিছো আগত আছিল 2 টকা 90 পইচা এতিয়া চাওক 3 টকা 90 পইচা হৈ গল এপ আৰ্ন এপ্লিকেশনৰ তৰফৰ পৰা মই পাই গলো গতিকে এনে ধৰণৰ আৰ্নিং ৰিলেটেড ভিডিঅ'সমূহ চাই থাকিবলৈ এনএল টিপছ ইউটিউব চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে এনেকুৱা ভিডিঅ'সমূহ পাই থাকে এতিয়া চাওক এপ্লিকেশনটো আপোনালোকে লিংক ডেসক্ৰিপচনত পাই যাব তাত আপোনালোকে ক্লিক কৰিব আপোনালোকে ইনষ্টল কৰিব ইনষ্টল কৰি দিয়াৰ লগে লগে এনেকুৱা এখন ইন্টাৰফেসখন খাব তাৰ পিছত আপোনালোকে দেখা পাইছে নেক্সট তাৰপিছত স্টাৰ্টত ক্লিক কৰিব স্টাৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা জিমেইল একাউণ্ট দিব লাগিব জিমেইল একাউণ্ট দি আপুনি লগইন কৰিব লাগিব দেখা পাইছে জিমেইল একাউণ্ট দি লগইন কৰি দিয়াৰ লগে লগে আকৌ আপোনাৰ নেক্সট আহিব নেক্সট কৰি দিব এপ্লিকেশনটোত নেক্সট কৰি যোৱাৰ পিছত আপোনাৰ ইয়াত প্ৰসেছসমূহ দেখুৱাই আছে তেওঁলোকে গতিকে নেক্সট কৰি যাব আৰু ভালদৰে আপোনালোকে মন কৰি চাই যাব যাতে আপোনালোকে ইয়াত মিছ নহয় এতিয়া আপোনালোকে চাওক এটোত যে আপোনালোকে চাই আছে আপোনাৰ একাউণ্ট ক্ৰিয়েট হৈ গল কিন্তু আপোনাৰ ইয়াত কতো ফ্ৰী আৰ্নিং বোলা বস্তুটো নাপায় গতিকে আপোনালোকে কেনেকৈ পাব লিংকটো কেনেকৈ আপোনালোকে ইয়াত দেখা পাব হেতু মই আপোনালোকক দেখুৱাম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া চাওক আপোনালোকে 3 ডট ওপৰত হেলো দেখা পাইছে তাত আপুনি ক্লিক কৰক এতিয়া ইয়াত দেখা পাইছে ফ্ৰী আৰ্নিং কতো নাই তলতো আপোনালোকৰ আছে 3 ডট তাত ক্লিক কৰক একো নাই গতিকে আপুনি কি কৰিব 3 ডট ওপৰৰ যেটো প্ৰথম আছে হেলো এপছৰ তাৰ 3 ডটত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে কন্টাক্ট আসত ক্লিক কৰিব কন্টাক্ট আসত ক্লিক কৰি ইয়াত জিও ক্যাপিটেল লেটাৰত লিখিব জিও গো টু লিখি সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে দেখা পাইছে লগে লগে ফ্ৰী আৰ্নিং বুলি আপোনাৰ সন্মুখত আহি গল গতিকে আপোনালোকে ফ্ৰী আৰ্নিংত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত কাট কৰি দিব এড্ৰেছ সমূহ আহি থাকে তাৰ পিছত আপোনাৰ পেটিএম নাম্বাৰ এটা এড কৰিব লাগিব গতিকে পেটিএম নাম্বাৰটো এড কৰিব এড কৰি লগে লগে নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো পেটিএমটো যাতে হেলো এপছটোত লিংক হৈ গল গতিকে এটা ওটিপি আহিব সেই ওটিপিটো আপুনি ইয়াত কৰি সাবমিট কৰি দিব লাগিব ওটিপিটো সিম্পল দি দিয়াৰ পিছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ হেলো এপছত একাউণ্টটো ক্ৰেডিট হৈ গল এতিয়া আপুনি আৰ্নিং কেনে কৰিব আৰ্নিং কৰিবলৈ দেখা পাইছে বোনাছ বুলি দেখা পাইছে বোনাছত ক্লিক কৰিব বোনাছত ক্লিক কৰি দিয়াৰ লগে এটা এডভাৰটাইজমেন্ট আহিব এডভাৰটাইজটো কাটি দিব কাট কৰি দিয়াৰ পিছতে দেখা পাইছে সাইন আপ বোনাছ ইনভাইট আৰু এফিলিয়েট আপুনি সাইন আপ বোনাছত ক্লিক কৰিব তাত ক্লিক কৰি দিলে আকৌ এডভাৰটাইজ আহিব এডভাৰটাইজটো আপুনি ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত ভিডিঅ'ছ আহিব আৰু ইমেজ আহিব এতিয়া আহিলে আপোনাৰ ভিডিঅ'ছ সমূহ চাই আপোনালোকে ইনকাম কৰিব পাৰিব আৰু ইমেজ সমূহ চাই আপোনালোকে ইনকাম কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ' এটা যদি ওপেন কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ভিডিঅ' ওপেন হ'ব আৰু সাইডত টাইমাৰটো চালু হ'ব টাইমাৰটো আপোনালোকে শেষ হোৱাৰ লগে লগে আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব তাৰ পিছত আপোনাৰ 100 কইনছ প্ৰতিটো ভিডিঅ'ত 100 ডায়মণ্ড আপোনাৰ প্ৰতিটো ভিডিঅ'ত এড হ'ব এতিয়া আহিলে আপোনালোকৰ ভিডিঅ'সমূহ চালে ভিডিঅ'সমূহ তেনেদৰে এভেইলেবল আছে ভিডিঅ' চাব পাৰিব এটা আছে ইমেজসমূহ চোৱাৰ ওপৰতো দেখা পাইছে টাইমাৰটো শেষ হৈ যোৱাৰ লগে লগে আপোনালোকৰ 50 ডায়মণ্ড আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব দেখা পাইছে 50 ডায়মণ্ড আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ গল এতিয়া আপোনালোকে ইয়াৰ পৰা ডায়মণ্ড সমূহ উইথড্ৰ কৰিব পাৰিব গতিকে ৰিডিম বুলি আছে বা উইথড্ৰ আছে দেখা পাইছে তাত ক্লিক কৰিব আৰু ইয়াত আপোনালোকৰ এমাউণ্টটো সিলেক্ট কৰি দিব এমাউণ্ট সিলেক্ট কৰি উইথড্ৰ কৰি দিয়াৰ লগে লগে সাকসেস আপোনাৰ একাউণ্টত পেটিএম ওয়ালেট ক্ৰেডিট হৈ যাব যেহেতু 1 रुपीस মই প্ৰথমতে দেখুৱাইছো ভিডিঅ'টোৰ আৰম্ভণিতে এতিয়া আপোনালোকে ভিডিঅ'টো এবাৰ লাইক কৰি দিয়ক কমেন্ট কৰক লগতে পেটিএম নাম্বাৰটো এড কৰি দিয়ক আৰু শেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ বন্ধুসকলে ইনকাম কৰিব পাৰে আৰু যদি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিয়া নাই আৰু সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ সন্মুখৰ আগত আহি থাকে এতিয়া চাওক আজিৰ কিভাবে উইনাৰ মই সিলেক্ট কৰি দিম গতিকে ভিডিঅ'টোৰ শেষলৈকে চাই থকা ভিডিঅ'টো আছে কিভাবে গতিকে আপোনালোকে এবাৰ শেয়াৰ কৰি দিব লগতে লাইক এটা কৰি দিব আৰু লগত কমেন্ট কৰিব তাৰ লাষ্ট ভিডিঅ'টো মই কপি কৰিলো লিংকটো কপি কৰিলো যেহেতু কিভাবে উইনাৰ সিলেক্ট কৰিম আৰু তেওঁ 10 रुपीस পে কৰি দিম লাষ্ট ভিডিঅ'টো মই কপি কৰি মই এতিয়া ইউটিউব ৰেন্ডম কমেন্ট মই লৈ গৈছো লিংকটো লৈ তাত মই পেস্ট কৰি দিলো পেস্ট কৰি দিয়াৰ লগে লগে তাত দুজনে কমেন্ট দিছে অতি দুখৰ বিষয় দেখা পাইছে আপোনালোকৰ বাবে ইমান ধুনীয়াকৈ ভিডিঅ'সমূহ বনাই থাকো আপোনালোকে যদি ভালদৰে কমেন্ট নকৰে আপোনালোকে উইনাৰ হ'ব এতিয়া যি হক পিকে উইনাৰ কৰি দিলো পিকে উইনাৰ কৰি দিয়াৰ লগে লগে জুন্তি মাইনা হাজৰিকা তেওঁ ইয়াত কমেন্ট কৰিছে কিন্তু তেওঁ পেটিএম নাম্বাৰ নিদিলে দুখিত তেওঁ মই 10 रुपीस পে কৰিব নোৱাৰিম এতিয়া আহিলে নেক্সট পিকে উইনাৰ কৰি দিছো আৰ্মি লাভাৰ তেওঁ পেটিএম নাম্বাৰ দিছে ধন্যবাদ জনাইছো এনে ধৰণে ভিডিঅ'সমূহ কমেন্ট কৰি যাবা তেওঁৰ নাম্বাৰটো মই কপি কৰি পেলাই মই এতিয়া পেটিএমত গৈ তেওঁক 10 रुपीस পে কৰি দিছো গতিকে এনে ধৰণে আপোনালোকেও কমেন্ট কৰি যাব আৰু লগতে লাইক আৰু শেয়াৰ কৰি যাব যাতে আপোনালোকেও 10 रुपीस পাই গৈ থাকিব মোৰ পৰা ফ্ৰীকে মোৰ পৰা পইচা পালে আৰু লগতে আপোনালোকে এপ্লিকেশনটোৰ পৰা পইচা পালে গতিকে আপোনালোকৰ লাভেই লাভ গতিকে ভিডিঅ'টো এবাৰ তো লাইক এটা কৰি দিব এতিয়া চাওক মই 10 रुपीस ফুল কুমাৰ বুলি ওলাইছে তেওঁক মই 10 रुपीस পে কৰি দিছো গতিকে আজিলৈ ভিডিঅ'টো মানে আছিলে ধন্যবাদ